আৰু জাম হ'ল জাম হোৱাৰ কাৰণ হ'ল বানপানী জৰাবাটত কি হ'ব। আৰু এইটো আছেই ডাঙৰ বৰষুণ দিলে বানপানী হ'ব কাৰণে কেতিয়া যে হ'ব ব্ৰিজ বনাওঁ কৰোঁতে বনোৱা হোৱা নাই মানে বনাওঁ কৰোঁতে মানে শুনিছোঁ আৰু বনাব বুলি কিন্তু কেতিয়া হ'ব আৰু আজি ফাৰ্ষ্ট বানপানী 21 মাৰ্চ মানে 21 তাৰিখ মাৰ্চত দেখছে তেনেকুৱা হৈছে গাইজ একলা এনেকৈ যাব লগা হৈছে ইয়াত জাম হ'লেই আৰু ইয়াত জৰাবাটৰ কামটো সোনকালে কৰে যাতে অলপ ব্ৰিজ বনাই দিলে সোনকালে বেছি ভাল হ'ব। এতিয়াতো বাৰিষা আহিলে নহয় বাৰিষা হ'লেই দিয়ে আছে বাৰিষা সেইকাৰণেতো বানপানী আছে না হয় নে নহয় এতিয়াতো বানপানী হ'বই আৰু